নমস্কাৰ। আজি অসমৰ 4টা সমষ্টিত উপনিৰ্বাচন হৈ গ'ল আৰু সেই উপনিৰ্বাচনত আমি ইতিমধ্যে ৰিজাল্ট হৈ গ'ল, ফলাফল ওলাল আৰু ফলাফলত 4টা সমষ্টিৰ ভিতৰত বিজেপিয়ে 3খন আসন দখল কৰিছে আৰু AIUDFে এখন আসন দখল কৰিছে। আৰু এক প্ৰকাৰ ক'বলৈ গ'লে অসমত 4টা সমষ্টিত উপনিৰ্বাচনত কংগ্ৰেছ মুক্ত বুলি ক'ব পাৰোঁ, কাৰণ 4টা সমষ্টিৰ এটাতেও কংগ্ৰেছে ভাল প্ৰদৰ্শন দেখিব পৰা নাই, ফলাফল অহা নাই। এই ক্ষেত্ৰত মই নেতৃত্ব লোৱা ব্যক্তিসকলক মই দোষাৰোপ কৰিব খুজি আছোঁ, কাৰণ নেতৃত্বটো ভাল হোৱা নাই, বিসম্বাদ হৈ আছে আৰু কিছুমানৰ মানে অহংকাৰী ভাৱটো বেছি আজিৰ তাৰিখত দেখিবলৈ পাইছোঁ। আৰু এই ক্ষেত্ৰত জনিয়া সমষ্টিত কংগ্ৰেছ আৰু AIUDF আৰু বিজেপি, মই ইয়াৰ আগতে এটা ভিডিঅ' আপোনালোকক দিছিলোঁ আৰু সেই ভিডিঅ'ত মই কৈছিলোঁ যে কংগ্ৰেছ আৰু AIUDFৰ মাজত তুমুল যুদ্ধ হোৱাৰ সম্ভাৱনা আছে, কিন্তু আজিৰ তাৰিখত যি ফলাফল ওলাইছে এই ফলাফলত আমি টোটেলি এইটো ক'ব পৰা নাযায় যে সিমান এটা তেখেতৰ লগত যুদ্ধ হৈছে বা কাটকৰ যিটো কোৱা হয় পুৰা তুমুল যিটো যুদ্ধ সেইটো হৈছে। এই ক্ষেত্ৰত মই যোৱা ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে টোটেল জনিয়া সমষ্টিত টোটেল ভোট আছিল 1,88,000ৰ ওপৰত, প্ৰায় 1,90,000 আৰু পলিং হৈছিল 1,50,800টা ভোট। আৰু তাৰে ভিতৰত আজি যি ফলাফল ওলাইছে সেই ফলাফলত AIUDFৰ প্ৰাৰ্থীজনে 81,582টা ভোট পাইছে আৰু কংগ্ৰেছৰ যিজন সেই ব্যক্তি আছিল শামছুল হকে, এখেতে পাইছে 46,228টা আৰু বিজেপিৰ তৌফিকুৰ ৰহমানে পাইছিল 15,000ৰ ওপৰত আৰু আদাৰ্ছে পাইছে। আজি এক প্ৰকাৰ জনিয়া সমষ্টিত যি নিৰ্বাচনী বতৰণি, নিৰ্বাচনী প্ৰতিশ্ৰুতি আৰু যি ডিটেনশ্যন কেম্প, NRC, ডি ভোটাৰ লৈ এখেত আজি AIUDF দলটোৱে আজি ছাকচেছফুল হৈছে বুলি ক'ব পাৰিম আজিৰ তাৰিখত, কাৰণ তেওঁলোকে মানুহৰ মাজত আৱেগ সৃষ্টি কৰিছে আৰু সমস্যাবোৰ দাঙি ধৰিছে। আৰু বিগত সময়ত কংগ্ৰেছৰ যি শাসন আছিল সেই কংগ্ৰেছৰ শাসনৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ যিজন বিধায়ক আছিল, এইজনে MP হৈছে, এখেতৰ যি কিছুমান কৰ্মকাণ্ডৰ ওপৰত ডিপেণ্ড কৰি এওঁলোকৰ কৰ্মকাণ্ডবোৰ ইছ্যু হিচাপে লৈ আজিৰ তাৰিখত AIUDFে ছাকচেছ বুলি ক'ব খুজিম। আৰু চাওক, অসমৰ বাহিৰত যি পৰিস্থিতি হৈছে, মহাৰাষ্ট্ৰত বিজেপি আৰু শিৱসেনাৰ গঠবন্ধন হোৱাটো নিশ্চিত হৈছে আৰু হাৰিয়ানাতো বিজেপিৰ চৰকাৰ হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত ক'বলৈ গ'লে মই ক'ব খুজিম, কংগ্ৰেছৰ বৰ্তমান দক্ষ যোগ্য নেতৃত্বৰ অভাৱ হৈছে আৰু সেইকাৰণে আজিৰ তাৰিখত এনেকুৱা এটা ফলাফল, শোচনীয় পৰাজয় গোটেইকেইটা ৰাজ্যতে দেখিবলৈ গৈছে। শ্ৰদ্ধাৰ ৰাইজ বা জনসাধাৰণ বা মুৰব্বীয়ান সমাজ, চাওক আজি যি ফলাফল ওলাল, এই ফলাফলত আমি সন্তুষ্ট, কিন্তু আমি সন্তুষ্ট এনেকৈ নহওঁ। আমি আপোনালোকক সমস্যাৰ ওপৰত ভোট প্ৰদান কৰিছোঁ, সমস্যাবোৰ যাতে সমস্যা হিচাপে নাথাকি জনিয়াৰ লগতে সোণাৰী, ৰাতাবাৰী, তাৰপিছত আৰু এটা সমষ্টিত, এই সমষ্টিবিলাকত যাতে সমস্যাবোৰ সমাধান হয়, ইয়াৰ ওপৰত আমি সকলোৱে ভোট প্ৰদান কৰিছোঁ। আৰু মই আশা কৰিম, আমি বৰপেটাৰ ৰাইজে আশা কৰিম, অসমৰ ৰাইজে আশা কৰি আছোঁ যে আমাৰ ইয়াতে সমস্যাবোৰ সমাধান হয়। আৰু কেবক লৈ যি বিজেপি চৰকাৰে, কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে ৰাজনীতি কৰি আছে, এই ৰাজনীতিটো টোটেলি বন্ধ হ'ব লাগে, নস্যাৎ হ'ব লাগে। আমি অসমীয়া খাটি খোৱা অসমীয়াই কেতিয়াও কেবক সমৰ্থন নকৰোঁ আৰু যদি কেবখন অসমত গৃহীত কৰা হয় তেনেহ'লে আমি কঠোৰৰ পৰা কঠোৰতম গণতান্ত্ৰিক আন্দোলন কৰিবলৈ সাজু আছোঁ। আমি ছাত্ৰ সমাজ, মুৰব্বী সমাজ, বুদ্ধিজীৱীসকল, সমাজকৰ্মীসকল ওলাই আহে আমি কেবক বিৰোধিতা কৰিম আৰু যাতে অসমৰ আৱেগক লৈ ৰাজনীতি কৰা নহয়, এই সকিয়নি আমি বিজেপি কেন্দ্ৰৰ মোদী চৰকাৰক দিব খুজিছোঁ।
হিন্দু বাংলাদেশী কেব নাগৰিকত্ব সংশোধনী যি আইন এইবিলাক আৰু আমি কেতিয়াও সমৰ্থন নকৰোঁ ৭১ৰ পিছত অহা বাংলাদেশী হিন্দুৱেই হওক মুছলমানেই হওক আমি সেইবিলাক সমৰ্থন নকৰোঁ। এওঁলোকে বিদেশীয়েই যাতে এওঁলোকক স্বদেশী হিচাপে ঘোষণা কৰা নহয়, কাৰণ সমস্যাটো আমাৰ সকলোৰে সমস্যা। এই সমস্যাটো আমি অসমীয়াই সমাধান কৰিব লাগিব। যদি অসমীয়াই একলগ নহয় তেনেহ'লে আমাক এটা সময়ত আমাৰ অসমীয়া ভাষাটো অসমৰ পৰা চিৰদিনৰ কাৰণে বিদায় হ'ব। কাৰণ হিন্দু বাংলাদেশী যেতিয়া আহিব তেতিয়া বাংলা ভাষা ইউজ কৰিব আৰু বাংলা ভাষা এটা সময়ত ৰাষ্ট্ৰীয় নহ'লে ৰাজ্যিক ভাষা চৰকাৰী ভাষা হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে আমি অসমীয়াই আগবাঢ়ি আহিব লাগিব যাতে আমাক এনেকুৱা ধৰণৰ প্ৰতাৰণা কৰা নহয়। ধন্যবাদ।